क'क्राझार जिल्लानि सिङाव गोदानै फोसावनाय सिखना जोहोलाव नेशनेल पार्कआव आयेन बेरेखायै हाग्रा दानस्रांनायनि भिडिअ'आ गोसारनायनि उनाव हाग्रा बिफाना गोख्रों राहा लादों। मख'नो गोनां बाथ्रादि उल्टापानि हाग्रा खोन्दो सिंनि भारत भुटान सिमायारि ओनसोलनि हाग्रा ओनसोल अदेबानि बावैसो सान सिगां फोसावनाय सिखना जोहोलाव नेशनेल पार्कआव हा दखल खालामनानै हाग्रा दानस्रांनाय सा 130 सुबुंखौ हाग्रा बिफाननि मावथिफोरा क'क्राझार पुलिसनि हेफाजाबै हमनानै लांदोंमोन। हमजानाय सुबुंफोरा चिरां, बङाइगाव, सनितपुर, उदालगुरि आरो गुवाहाटीनि दं होनना मिथिहोदों। सिकनाझार नेशनेल पार्कआव हाग्रा दानस्रांनाय सुबुंफोरा हा गैजायैनि थाखायनो थानो थाखाय हा मोननायनि आसाजों हाग्रा दानस्रांदोंमोन होनना खौरांगिरिनि सिगाङाव फोरमायो। একে গাঁৱৰে আবাৰ আমি এই আটাৰ খবৰ দিয়াৰ কাৰণে আহিছোঁ। আমি আৰু অলপ ভাগা ভাগি এনেকৈ লৈ আহিছোঁ। একে গাঁৱৰে একে ঘৰৰে ক'ব লাগিলে এনেকুৱা আহিছোঁ আৰু খবৰ লৈ। পোৱা নাই, ক'ত পাব মাটি অকণো পাব নাই। মানে এনেকৈ চাফা কৰি আছিলোঁ আৰু যেনিবা মই এই যোৱা সপ্তাহত আহিছোঁ। নতুন আছোঁ মানে একো গুমৰ পোৱা নাই। সেনেকৈ মই মানুহৰ লগত এনেকৈ কৰি আছোঁ। সিটাই আৰু মোৰ নাই মাটি বাৰী নাই। ঘৰ আছে, 1 বিঘা মাটি আছে, তাতে ছোৱালী 2জন, ল'ৰা 1জন, সেইখিনিয়ে আমাৰ। মাটি বাৰী নাই। অখন যাব লাগিলে যাব, কি কৰিম না নোহোৱা মানুহ সেইখিনিয়ে আৰু। মাটিটো নাপায়, চৰকাৰৰ মাটি, এইটো জংঘল। নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিছে, ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। গম পোৱা নাই পাইছোঁ নিহিলে আমাৰ কি নাই যে মোৰ মোবাইলো নাই, এনেকৈ টিভিও নাই, সেনেকৈ চাবাও এনেকৈ আৰু। অভয়গুৰি লালমাটি গাঁও। কেনেকৈ খবৰ পাইছিলে? খবৰ মই পাইছোঁ ছাৰ, এই ৰণিখাটা বজাৰত মই গাহৰি কিনিব আহিছিলোঁ। ইয়াতে মানুহ গল্প কৰোঁতে মই শুনা পাইছোঁ মাটি বোলে 10 বিঘাকৈ পাই আছে। সেইটো শুনি মই পিছে মানে আহিছোঁ। কোনটো ডিষ্ট্ৰিক্ট আপুনি? বঙাইগাঁও ডিষ্ট্ৰিক্ট। কেইজন আহিছে আমাৰ গাঁৱৰ পৰা? আমাৰ গাঁৱৰ পৰা 8জন। ক'ত লৈ অনা হৈছে? ইটো গম নাপাওঁ ক'ত লৈ অনা হৈছে, খৰচ অফিচত লৈ অনা হৈছে। আমাৰ জংঘল কটাটো কিমান দিন? মোটামুটি 15 দিন মানে হ'ল। আপোনালোকে মাটিটো ভগাই লৈছিলে? ভগাই দিয়া নাই আমাক। কোনে লৈ আনিছিলে আপোনালোকে? লৈ অহা মানে পিছে আহিছিলোঁ। এই ডাঙৰ মানুহ এই মংগলৰ পিছে আহিছিলোঁ। মংগল কি নাম? এই কিবা চিৰাঙৰ। তেওঁলোক কণ্টেক্ট হৈছে? হেৰি জাজ কৰিছিলোঁ মানে এনেকৈ শুনা পাইছোঁ। হয় নেকি? আমিওতো শুনা পাইছোঁ। আমিও আহি আছে যেনিবা। এনেকৈ মানে লগ হোৱাতে মানে একেলগে আহি। পইচা লৈছে নেকি? লোৱা নাই, পইচা পাতি লোৱা নাই। আচলতে মই শুনা পাই না, আমাৰোতো হেৰি মাটি জমি নাই যে 10 বিঘাকৈ এনেকৈ যদি পালে কোনে নাযাব এই ধৰণৰ। আপোনালোকে গম নাপায় যে এইটো যে ৰাষ্ট্ৰীয় উদ্যান ডিক্লেয়াৰ দিছে অসম চৰকাৰে বুলি? এইটো আচলতে গম যদিও পাইছিলোঁ, তথাপি ইমান গম পোৱা নাছিলোঁ। কাৰণ আমি দুখীয়া মানুহ। মই মাটিটো মানে পালে বহুত মানে চলা যাব আৰু, চাকৰি বাকৰি নাই। गुबुन फारसेथिं बे बिथिङाव हल्टुगाव हाग्रा खोन्दोनि DFO जयन्त कुमार ब्रह्म बिथाङाबो खौरां बिजोङाव ओरैबायदि फोरमायो। কিছুদিনৰ পৰা গম পাইছোঁ যে যেতিয়াই চিকনা জহলাও নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হ'ল, কিছুমান দুঃচক্ৰই উচতনিমূলক কিছুমান কাম কৰাই আছে কিছুমান মানুহক, আৰু সেইকাৰণে জংঘলবোৰ সিহঁতে কাটি তেওঁলোকে ভাবিছিল নিশ্চয় যে আমি জংঘলখিনি যদি চাফ কৰি লওঁ তাত আমি বসবাস কৰিব পাৰিম। কিন্তু আমি ফৰেষ্টৰ পৰা এইটো হ'বলৈ নিদিওঁ। যেতিয়া এনেকুৱা ধৰণৰ কিছুমান ঘটনা হয় বা এনেকুৱা ধৰণৰ এনক্ৰচমেণ্ট দেখা পোৱা যায়, লগে লগে আমি একশ্যন লওঁ। আৰু তাৰেই পৰিণতি আজিও 131জনমান আমি মানুহক ডিটেইন কৰি ৰাখিছোঁ। এতিয়া তেওঁলোকক সোধা পোছা কৰা হৈছে, ষ্টেটমেণ্ট লোৱা হৈছে। কিন্তু আমি গম পালোঁ যে তাৰ মাজত কিছুমান কালপ্ৰিট আছে। আমি অনুসন্ধান কৰি আছোঁ আৰু তেওঁলোকৰ মাজৰ পৰাও যিখিনি এই কামটো কৰিবলৈ কিছুমানক বাধ্য কৰাইছে, তেওঁলোকক আমি নিশ্চয় বিভাগীয় নীতি নিয়ম অনুসৰি তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। বিশেষকৈ গম পোৱা মতে চিৰাং ডিষ্ট্ৰিক্টৰ বহুত কেইজন আছে। তাৰপিছত বঙাইগাঁও, ভয়াপুৰী, ওদালগুৰি, হুগ্ৰাজুলি আৰু শোণিতপুৰ আদিৰ পৰা তেওঁলোক আহিছে।
আৰু নিশ্চয় কোনোবা দালাল চক্ৰ থাকিব, নহ'লে ইমান দূৰৰ পৰা মানুহে কেনেকৈ গম পাব যে ইয়াত আহিলে জংঘল চাফা কৰি আমি থাকিব পাৰিম। নিশ্চয় ইয়াত কিছুমান দুষ্ট চক্ৰ লুকাই আছে আৰু আমি অনুসন্ধান চলাই আছোঁ আৰু চলামো, কাৰণ এতিয়াইতো সকলো কথা ক'ব নোৱাৰিম। আমি গম পাই যাম যে ভৱিষ্যতে একচুৱেলি কোনে প্ৰৰোচনা দি তেওঁলোকক কৰি আছে। এইটোৱে কথা যে তেওঁলোকে ভাবিছে যে ৰাষ্ট্ৰীয় উদ্যানখন যিহেতু ডিক্লেয়াৰ হ'ল, এতিয়া নটিফিকেশ্যন হ'বলৈ বাকী আছে, তো তেওঁলোকে ভাবিছে যে তাৰ আগতে যদি আমি ইয়াত বসবাস কৰি ল'ব পাৰোঁ, এদিন আমি ইয়াৰ ৰাইট ক্লেইম কৰিব বিচাৰিম, সেইটো ভাবিছে। আৰু নিশ্চয় কোনোবাই তেওঁলোকক কৈছে যে তহঁতে ইয়াত জংঘল কাটি সোমাই থাক, তোমালোকে ৰাইট ক্লেইম কৰিব পাৰিবা, এনেকুৱা ধৰণৰ। বিশেষকৈ ৰাইট নম্বৰ 7, 8 সেইখিনিতে কৰিছে, আৰু 6টো আছে অলপ, ৰাইট নম্বৰ 6, 7, 8 চাইডতে কৰিছে। আমি ডিটেইন কৰাৰ পিছত আমি বিভাগীয় নীতি নিয়ম অনুসাৰে কোন মেইন কালপ্ৰিট হয় সেইটো জানি লৈ তেওঁলোকক বিহিত ব্যৱস্থা ল'ম। এতিয়া নাই, আমিতো মাজে সময়ে ইজেকশ্যন কৰিয়ে থাকোঁ। নতুন ফ্ৰেছ এনক্ৰচমেণ্ট দেখিলে আমি সেইবোৰ ভাঙি চিঙি পেলাই দিওঁ। আৰু এতিয়াও যদি জংঘলত এনেকৈ প্লাষ্টিকৰ মানে টেম্পৰাৰী তেওঁলোকে বনাই লয় কেম্প কৰিবৰ কাৰণে, সেইবোৰ আমি ডেষ্ট্ৰয় কৰি দিওঁ। এওঁলোকে হয় এইবোৰ, আৰু কোনো তিনিশৰ হেৰি নাই, তেওঁলোকে নিজে কৰা এইবোৰ। যিখিনি তেওঁলোকে জংঘল চাফা কৰি আছিল, তেওঁলোক গোটেইবোৰকে উঠাই অনা হৈছে। নিশ্চয় থাকিব, নহ'লে কেনেকৈ আহিব। আৰু ইয়াতো তেওঁলোকৰ কোনোবা থাকিব পাৰে নিজৰে চিৰাং চাইডত, তাত আহি বসবাস কৰিছে, এদিনেতো এনেকৈ জংঘলত নোসোমাই, নিশ্চয় কিছুমান প্লেনিং কৰিয়ে সোমাইছে তেওঁলোকে। সেইকাৰণে আমি যিমান ব্যৱস্থা ল'ব লাগে ল'ম জংঘলখন বচাবলৈ। আমি উচ্ছেদ কৰিয়ে দিওঁ, টেম্পৰাৰী যিখিনি আছে আমি দেখাৰ লগে লগে উচ্ছেদ কৰি দিওঁ। আক্ৰমণৰ বলি হ'ব লগাও হয় নেকি? হয়, আমাৰ বিভাগৰ মানুহবিলাকক তেওঁলোকে আক্ৰমণ কৰিবলৈ বিচাৰে, কেতিয়াবা ঘেৰাও কৰি লয়। তেওঁলোকে ডিউটিৰ সময়ত বহুত অসুবিধাৰ সৃষ্টি হয় কেতিয়াবা এওঁলোকৰ, কাৰণ তেওঁলোকে আমাৰ ষ্টাফ যদি ধৰক 10জন বা 15জন থাকে, তেওঁলোকতো একেলগে 100জন থাকে, তো আমাৰো ভয় অলপ থাকে ষ্টাফবোৰৰ। তথাপিও আমাৰ ষ্টাফবোৰে সাধ্য অনুযায়ী যিমান পাৰে কেতিয়াও ইলিগেল নোহোৱাকৈ বা এনক্ৰচমেণ্ট নোহোৱাকৈ ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে। হয় হয়, কৰিছোঁ আমি। হয়, কেইগৰাকীমান মহিলাও আছে, 11জন আছে।